আজি 6-7 দিন মান হ'ল আমি এতিয়ালৈকে এই ভুৰখনেদি মানে থাৰ্মকলেদি এটা ভুৰ বনোৱা হৈছিল তাকেদি মানে ল'ৰা ছোৱালী স্কুলত লৈ যাই আহি আছোঁ আৰু আমিও অহা যোৱা কৰি আছোঁ আমাৰ এইখিনিত কমচে কম 150-ৰ পৰা 150 বেছি হ'ব মানে পানী সোমাই আছে এইটো কাজলগাঁও পৌৰসভাৰ 2 নং ৱাৰ্ড বৰতলোৱা আছে নিজৰ নিজৰ ঘৰত আছে কিছুমান বেলেগ ঘৰত গুচি গৈছে খোৱা খাদ্যটো আমাৰ বহুত অসুবিধা হ'ল আমাৰ ইয়াতে এতিয়ালৈকে অহা নাই কোনো সাহায্য পোৱা নাই আমি কোনো সাহায্য পোৱা নাই এতিয়া চৰকাৰক কৈ আছোঁ আমাৰ এই কৃত্ৰিম বানপানীৰ যিটো সমস্যা এই সমস্যাটো যাতে অতি সোনকালে সমাধান কৰি দিয়ে ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়ে সেইটো আমি আহ্বান জনাইছোঁ পানী হোৱাৰ মূল কাৰণটো হ'ল যোৱা ৰাতি নেৰানেপেৰা বৰষুণ আৰু আমাৰ এইপিনে এটা কালভাৰ আছিল যে কোনোবা মানুহৰ পাট্টাৰ মাটিত আছিল সিহঁতে ফাৰ্ষ্ট টাইম এইটো বন্ধ কৰি দিলে আকৌ এইটো প্ৰশাসনৰ মানুহ আহি খুলি দিছে কিন্তু যোৱা ৰাতি নেৰানেপেৰা বৰষুণৰ কাৰণে মানে বহুত বৰষুণ হ'ল পানীখিনি ওলাই যাব পৰা নাই বানপানী প্ৰায় 5 দিন 6 দিন মান হ'ল আৰু কি এনেকুৱা মানে বানপানী হৈছে মানে ঘৰৰ পৰা ওলাও নাযায় ল'ৰা ছোৱালীটো স্কুলতো যাব নোৱাৰে মানে যেদিন বেছি হয় পানী এদিন ঘৰতে থাকিব লগা হয় এইফালে প্ৰব্লেম হ'ল আপোনাৰ বাহিৰতো যাব প্ৰব্লেম সেইকাৰণে পৰিয়ালগিলা মই এইফালে লৈ থৈ আহিছোঁ আৰু ঘৰতো মানে খাওয়া দাওয়াৰতো বিৰাট পৰিস্থিতি মানে বেয়া হৈ আছে ৰান্ধা বাঢ়া কৰিব নোৱাৰে আৰু এইফালে আপোনাৰ কিবা কিবি বস্তু বাহিনী পোৱাও নাযায় এই পানী মানে ভাঙি চাঙি পানী ভিজি টিজি যাব লাগে আৰু আহিব লাগে এই ভুৰা দি আমি কৰি আছোঁ কিমান দিন হ'ল প্ৰায় 1 সপ্তাহ হ'ল এনেই হৈ আছে জনবৰ্তে এনে আহি খা খবৰ লোৱা নাই মানে ৰাস্তাত আহি মানে এই কালপাৰটো মানে 2টা চুঙি আছিল এটা মানে খুলি দি থৈ গৈছে এইখিনি মাত্ৰ কৰি থৈ গৈছে MCLA মানে তাতে আহিছিল এতিয়া অহা নাই এতিয়া কায়ো অহা নাই খোৱা দাৱা হয়তো মানে কালি ৰাতি খাইছোঁ এতিয়ালৈকে মোটামুটি খোৱাই নাই পৰিয়াল লৈ মানে এইফালে থৈ আহিছোঁ বেলেগত থৈ আহিছোঁ বৰতলা টাউন কমিটি এটা 2 নম্বৰ এতিয়া আহ্বান জনাই আছোঁ যে এতিয়া চৰকাৰে কিবা একটা বিধি ব্যৱস্থা কৰক আমাক আমি এনেকুৱা মানে অসুবিধাত আছোঁ খালি আমাৰ এই 2টা ঘৰ নহয় আৰু বহুত কেইটা ঘৰ আছে ইয়াতে গোটেইখিনি মানুহ আমি মানে অসুবিধাত প্ৰায় এতিয়াতো 200-250 ঘৰৰ নিচিনা বোধহয় হ'ব কিছুমানৰ ঘৰৰ পানীগিলা মোটামুটি ধৰক এতিয়া কমছে আবার কিছুমানৰ ঘৰৰ পানী এতিয়াও কমা নাই